নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ। ইয়াৰ ফাৰ্ষ্ট প্ৰশ্নটো হৈছে শিৱদৌল কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ এনচাৰটো হ'ব অম্বিকা কুঁৱৰী। অসমীয়া গদ্য সাহিত্যৰ জনক কোন? ইয়াৰ এনচাৰটো হ'ব ভট্টদেৱ। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ এসময়ৰ প্ৰকী নামৰ ঘৰটো কি নামেৰে জনাজাত? ইয়াৰ এনচাৰটো হ'ব জ্যোতি ভাৰতী। জ্যোতি ভাৰতী। ইয়াৰ নেক্সট প্ৰশ্ন হৈছে ক'ৰ পৰা প্ৰথম প্ৰকাশ হৈছিল জোনাকী নামৰ আলোচনীখন? ইয়াৰ এনচাৰটো হ'ব কলিকতা। কলিকতাৰ পৰা। স্বাধীন অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ এনচাৰটো হ'ব লোকপ্ৰিয় গোপীনাথ বৰদলৈ। লোকপ্ৰিয় গোপীনাথ বৰদলৈ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল? ইয়াৰ এনচাৰটো হ'ব কৃষ্ণকান্ত সন্দিকৈ। কৃষ্ণকান্ত সন্দিকৈ। উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ এনচাৰটো হ'ব গদাধৰ সিংহ। গদাধৰ সিংহ। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? ইয়াৰ উত্তৰটো হ'ব পদ্মনাথ গোহাঁই বৰুৱা। পদ্মনাথ গোহাঁই বৰুৱা। প্ৰথম অসমীয়া আলোচনীখনৰ নাম কি আছিল? ইয়াৰ এনচাৰটো হ'ব অৰুণোদয়। অৰুণোদয়। অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? ইয়াৰ এনচাৰটো হ'ব 1985 চন। 1985 চন। বন্ধু বান্ধৱীসকল, আমাৰ যদি ভিডিঅ'টো চাই ভাল লাগিল ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব। ধন্যবাদ।